গুড মৰ্ণিং ফ্ৰেণ্ড। আজি কি বুলি কয় এতিয়া মানুহৰ বিহু থাকিলে কালি ৰাতিপুৱা এতিয়া পূৰা কিমান বাজিছে 7:24। আমি আহি আছোঁ এইটো জালুকনী ৰাস্তা। জালুকনীত আহি আছোঁ মই মাধুৰ্য তাৰপিছত আপোনাৰ আৰু এনেকৈ ভাইটি এটা তুলিবলৈ আহি আছোঁ। এখন যাব এতিয়া কহিমা। বিহু বতৰ আজি চব কিমান নিজান ৰাতিপুৱাই 7:30 বজাত বাকী বিহু শুভেচ্ছা চবলৈকে থাকিলে। আমাৰ ইউটিউব চেনেলত গোটেই সদস্যলৈকে থাকিলে আৰু বাকী যিমানখিনি আমাৰ ভিডিঅ' চাই আছে তেওঁলোকলৈ থাকিলে ৰঙালী বিহু শুভেচ্ছা। থাকক ভালদৰে বিহু উদযাপন কৰক ঘৰতে। দগুচি খওক কঁকাল ভাগি যোৱাকৈ নাচক। তাই শুভকামনা কৰিলোঁ। সেইটো মই সেইটোৱে দেখি একদম চবতকৈ দৰকাৰী ৰাস্তা দেখাইছোঁ। কোনোবাই যদি না হয় এইটো নৰালী ৰাস্তা। এইটো লোকেশ্যন চাব এইপিনে দৰৱ দিয়ে হাড় ভগা যে দৰৱ দিয়ে বুলি যে কয় যে এই ৰাস্তাটোতে দিয়ে। এয়া আহি ঠেঙালমেনৰ পাইছোঁ। এইফালে ঠেঙালমেনতে এইফালে আমি ভাইটিটো ঘৰলৈ আহি চিধা গ'লে একদম তিতাব। সেইটো তিতাব মানে তিনিআলি বুলি কয় যে বহলা যোৱা। এইটো ৰাস্তা যদি আপুনি কেনেবাকৈ গৈ থাকিবলৈ হয় মানে চুঙি ওলাই যাব পাৰিব। আহি আমি পাইছোঁহি আৰু দেই। এইটোৱে ল'ৰাটো। বিহু শুভেচ্ছা থাকিলে ভাইটি। থেংক ইউ হয় দেই। আমি মানে সৰু মিনি ব্লগ এটা বনাইছোঁ হা ভিতৰ বোলা বস্তু এটা আছে নি? ঠিক আছে। মিনি ব্লগ বনাই ল'ৰা একদম বগা ক'লা আজিৰ দিনত যায় নে বাৰু? সাংঘাতিক চোলা এটা পিন্ধিছে দেই। সাংঘাতিক চোলা এটা পিন্ধি আছে। ঠিক আছে। কালি কম্বল এখন লৈছিলা গাত। ঠিক আছে। ভাইটিক উঠাই আনিলোঁ আৰু ভাইটিয়ে গাড়ীখন লৈ আমাক ঘৰত ড্ৰপ কৰি গুচি গ'ল আৰু আমি বাবু আৰু মই দুয়োটাই স্কুটিখন লৈ টাউনলৈ উলিয়াই তাক ওলাই আহিলোঁ। আৰু এনেকৈ আহি দুয়োটা পালোঁহি জেবিৰডত থকা আছিছত। আৰু ই ক'লে বিহু বুলি গেঞ্জি এটাটো লৈ যাওঁ। মই বোলো ঠিক আছে ব'লা। এইটো আছিছৰ অনাৰ হয় নহয়? যোৰহাট জেবিৰডত থকা এই দোকানখনত বহুত ধুনীয়া কাপোৰ পোৱা যায়। আপোনালোকৰ আহিবচোন এবাৰ। আজি ৰাতি আহিলোঁ। দিল্লী ব্যস্ততাৰ মাজত গৈছে আৰু ক'ত কি খাইছোঁ নাজানো বাৰু। আজি গম পাই আহোম মানুহৰ ছোৱালী বিয়া দিলে কেনেকুৱা। এয়া বাবু ঘৰত আজি ভাত খাব হৈছে মোৰ লগৰ। আৰু এয়া কাৰিকৰ কি বনাই আছে? এয়া কোমোৰা নহয় জানো? কোমোৰা আলু কোমোৰা আলু হাঁহৰ মাংস। এয়া নেমু মোৰ মই নেমু নহ'লে ভাত খাব নোৱাৰোঁ। আমাকতো নোৱাৰোঁ দেই, আমিও নোৱাৰোঁ। কি বনাইছে? সেইটো দাংবডি আলু এয়া ভাজি কিবা এটা কৈ দিয়া এনেকুৱা বনাইছে কি কথা। এয়া বিহু বতৰ বুলি বন্ধু আহিলে মাধুৰ্য আমাৰ ঘৰলৈ বোলো হাঁহে আজি বিহু প্ৰদৰ্শন। এয়া হাঁহ বনাই আছোঁ এতিয়া। বৰ সোনকালে আহিলে 8:30 বজাৰ পিছত আহিছে। আমি 3টা বজাতে আহিছোঁ। সহায়িকা থাকি আহি আছো বুলি কৈ পেলাই 8:30 বজাত আহিছে। আমাৰ এজনী ফুচকি টোপনি ধৰিছে ভাবো। টোপনি ধৰিছে। ঠিক আছে বনাই আছোঁ হাঁহ কোমোৰা। এইপিনে বনি আছে হাঁহ বিন আলু। তাৰপাছত আৰু খাব হ'ব অকণমান দেখা নে? আৰু বস্তু খাম অলপ ৰেডি কৰি লওঁ। ঠিক আছে।
বাকী আৰু কি হয় দেখাই আছোঁ আপোনালোকক অকণমান সময় ধৈৰ্য থওক আমাৰ ইয়াত খানা হৈ গ'ল বাবু ঘৰত জলকীয়া দিছে ইয়াত ভাত দিছে ভাত খালি নেমু অকণে খালি সেই এইটো কি আচাৰ আমাৰ চুনু মুনুহঁতে খাই ৰেডি ভাজি এয়া হাঁহৰ মাংস আমি আকৌ ঘৰত আহিলে হাতে কামে লাগো দেই ৰাইজ এনেকুৱা নহয় যে থিয় থিয় খোৱা মানুহ নহয় চব কৰোঁ চব কয় কিন্তু বাচন ধোৱাটো অকণ টান পাওঁ আৰু কিবা বাকী চব কৰিব লাগে বাচন মই ভাড়া ক্ষেত্ৰত গ'লেও কেতিয়াও নুধো মই চব বনাই দিম কাটি বাচি কিন্তু বাচন মই কৰিবলৈ নোধো কাৰণ নোৱাৰো মানে আমাৰ এই ঘেৰি নিব এইফালে কিবা এটা কৈ দিয়া দিদি কৈ দিয়া দিদি কিবা এটা কৈ দিয়া দিদি এইটো ইউটিউব এটা আছিলে কিবা এটা কৈ দিয়া ৰাতিপুৱাৰ পৰা মই হোৱাই আমাৰ এই মানুহজনী ক্ষীণ নকওঁ দেই ইমান শকত নহয় আমি ভাতটো খাই লওঁ তাৰপিছত লাষ্টত ভিডিঅ' শেষত আমি কৈ আছোঁ অৱশেষত চবেই ভাত পানী খালে শান্তিয়ে হাঁহে বাঢ়ে আৰু এইপিনে খাই বৈ আমাৰ ভকত শুই দিলে এইপিনে বাইদেউ শুলে এইপিনে ভকতৰ বাইদেউ এইপিনে মোৰ মা আৰু টাইম হৈছে এতিয়া আপোনাৰ পুৰা 12টা বাজিব হৈছে 5 মিনিট বাকী আছে বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল চবকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বাই বাই গুড নাইট আকৌ লগ পাই আছোঁ